মাদাৰ্ছ ডে আছিলে এয়া। নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালেই আছে। আজি হৈছে সৰস্বতী পূজা আৰু আপোনালোকক সকলোলৈ সৰস্বতী পূজা শুভেচ্ছা জনালোঁ। আৰু ইয়াত হৈছে আমি সাজি কাজি সৰস্বতী পূজা চাবলৈ গৈ আছোঁ মোৰ ল'ৰাৰ স্কুললৈ। আৰু আমাক কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি ক'বচোন। আৰু নতুনকৈ মোৰ চেনেলত যোনে আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া চাইছে আমি স্কুললৈ আহি পালোঁ। ঠিক আছে বাৰু, আপোনালোকে মোৰ লগত থাকক আৰু সম্পূৰ্ণ ব্লগটো চাই থাকক। নিশ্চয় আশা কৰিছোঁ ভাল পাব চাই। এতিয়া পূজা হ'ল, এতিয়া পুষ্পাঞ্জলি দি আছে মাৰ চৰণত। ছাত্ৰ ছাত্ৰীসকলে আগতে পুষ্পাঞ্জলি দিলে, এতিয়া গাৰ্জেনসকলে পুষ্পাঞ্জলি দি আছে মাৰ চৰণত। নৱজিৎ মল্লিকক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত কবিতা আবৃত্তি আছে, কবিতা আবৃত্তি কৰিব। কি নাম? এইফালে খিচিৰি খুৱাই আছে আৰু আমি খিচিৰি খাবলৈ বহিছোঁ। খিচিৰি, পায়স, নিৰামিষ চব্জি, আচাৰ আৰু কিমান মানুহ চাইছেনে? ঠিক আছে আমি খাই লওঁ, খাই বৈ দেখা হ'ব। আমাৰ খোৱা বোৱা হ'ল আৰু মোৰ ল'ৰাই সৰস্বতী বন্দনা গালে। সৰস্বতী বন্দনাটো গোৱাটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'বচোন। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ছোৱালীজনীও ডিষ্টাৰ্ব দি আছে, সেইকাৰণে গৈ আছোঁগৈ ঘৰত। মোৰ ল'ৰাই ছোৱালীজনীক হাতত ধৰি লৈ গৈ আছে। এতিয়া আমি আহি পালোঁ স্কুলৰ পৰা। আৰু এদিকে চাওক মোৰ ল'ৰাৰ স্কুলৰ ড্ৰেছৰ অৱস্থা, বগা ড্ৰেছ না মাটিয়ে চাটি কি অৱস্থা হৈ গৈছে চাওক। ই চাওক মোৰ ছোৱালীজনীৰ কি কৰি আছে। তাই খালি নাদৰ পাৰে যাব আৰু পানী খেলিব। এনে পানী খেলি খেলি চৰ্দি হৈ গৈছে। কালি ৰাতি টোপনিয়ে যোৱা নাই, উহাই পেলাব নোৱাৰে চৰ্দিত। আৰু ইয়া চাওকচোন পানী দি কি কৰি আছে, বিৰাট পানী খেলে। আই মা, ভণ্টিক আনাচোন, আনা। স্কুলৰ পৰা আহি এতিয়া বেলি ইমান হোৱা নাই, সময় আছে।
মই ভাবিছোঁ কাপোৰকেইটা ধুই দিওঁ, ধুলে কমিব, থৈ দিলে আকৌ কালি ধুবই লাগিব। সেইকাৰণে ভাবিছোঁ এতিয়া সময় আছে যদি এতিয়া কাপোৰকেইটা ধুই দিওঁ। কাইলৈ স্কুল বন্ধ দিছে, কাপোৰকেইটা সময় আছে যদি ধুই দিওঁ, কি থাকিব। ক'ৰবাত গ'লে জ্বালা, কাপোৰ বিৰাট লেতেৰা হয়। এদিকে নাদত পানীও শুকাই গৈছে, মটৰে পানী নাটানে, তুলি তুলি কাম কৰিব লাগে, বিৰাট কষ্ট হয়। এতিয়া বাজে 1:33। এটা 33 হৈছে। অঁ এইবাৰ সোনকালে হ'লে পূজা। তুমিতো আজি নোখোৱাকৈ গৈছা, একো খোৱা নাই। খিচুৰি খাইছা না নাই? চব খাই দিলোঁ। পেট ভৰাই অঁ পেট কেইবাৰ লৈছা? হে কেইবাৰ লৈছা? এবাৰো ৰোৱা নাই, যিমান দিছে ইমানেই, অলপ খানি। এইটো ফুলটো কি কৰিছা ভণ্টি? চোলাটো এয়া ঘৰত। লৈ আনাচোন। অলপ প্ৰসাদ খাই লওঁ, স্কুলৰ পৰা আনা চোলা প্ৰসাদ। এইটোতো আছে, এইটো পাপাই আহিলে খাব। সেইটো মই খাইছিলোঁ। মই অঁ হে দিনতে কেক কাটিছে। কেক কাটিছো যে খিচুৰি খাব মাতিছিলে, খালি ভাত খাই ইমান টেষ্টি হৈছে খিচুৰিটো। ভাত খাই খাওঁ, খাই কেনে আকৌ সিহঁতৰ ঘৰত বাৰ্থডে খোৱা আগত গ'লাম, সিহঁতৰ ঘৰতে একোৱে নাখালাম। তাৰপিছত ক'লাম আমি ইটোৱে পাইছিলাম, কৈছে দেৰিকৈ আহিবি দে। মই ভাবিছোঁ আৰু তহঁতে নাহ চাগে। মই এতিয়া 11টা বজাত গৈছোঁ স্কুলত, গৈ আহিলোৱে মন্দিৰৰ পৰা, যাবলৈ মন যোৱা নাই। ভগৱতী মন্দিৰত গৈ আছে বাইদেউ পূজা কৰিব, পূজা কৰিবৰ কাৰণে। কাপোৰকেইটা ধোৱা হ'ল, এতিয়া মই মেলি দি আছোঁ। চেণ্ডেল অনা নাই যে। কোনে আনিব দিছিলে? চেণ্ডেল নহ'লে খোজ কাঢ়িবই নোৱাৰোঁ। A for apple, A for ant, B for bat, B for ball, bo 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 bo. C for cat, C for cat, C for cup, k k k. কাপোৰখিনি ধোৱা হ'ল, এতিয়া মই মেলি দিব গৈ আছোঁ। মেলি দিয়া হ'ল। ৰাতিপুৱা এগাল ধুলোঁ। সন্ধিয়া ধূপ ধূনা জ্বলাই আৰু এতিয়া চাহ বনালোঁ। এয়া চাহ, এতিয়া চাহ খাম। আপোনাৰ মুড়ি, তাৰপিছত বুট, তাৰপিছত ভুজিয়া, বুট ভাজি কৰি তাৰপিছত মুড়িটো বুটৰ লগত ভাজি দিছোঁ আৰু ভুজিয়া মিক্স কৰিছোঁ তাতে আৰু লাল চাহ। এইটো আপোনালোকৰ সৰস্বতী পূজাটো কেনেকুৱা গৈছে নিশ্চয় কমেণ্ট কৰি ক'বচোন। আমাৰ ফালে ভালে গৈছে, কিন্তু যে মা দেৰিকৈ আহিছে। ভণ্টিয়ে দিগদাৰ কৰিছে। আয়া
চাওক মানে পেণ্টিং বনাইছো এলিয়ানৰ নিচিনা ভূতৰ নিচিনা মই আয়া 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 হেপী চাওক Happy Mother's Day, Papa. Happy Mother's Day, Ma, Papa. আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ মোৰ চেনেলত যোনে আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাছত থকা বেল আইকনটি বজাই দিব। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা, গুড নাইট।